আজি মোৰ জন্মদিন নহয় মা আজি মোৰ জন্মদিন হয়নে বাবা তোমাৰ আজি 10 বছৰ পূৰ্ণ হ'ল মা আজিতো মোক দেউতাই গিটাৰ এখন উপহাৰ দিয়া কথা আছিল তাকেই গিটাৰখন দিয়াৰ বাবে দেউতাৰে চাগে ৰাতিপুৱাই ওলাই গৈছে পইচা পালে নিশ্চয় আনিব আৰু পইচা নেপালে মোক কিন্তু গিটাৰ লাগিবই ইমান আকৰগুজ নহবাচোন শুন তোমাৰ চিকিৎসাৰ বাবেও বহুত টকা লাগে নহয় তাতে আকৌ আন্দোলন কৰোণা লকডাউন এইবোৰ সমস্যাৰ বাবে যোৱা বছৰো ভ্ৰাম্যমাণ থিয়েটাৰসমূহ আগতীয়াকৈ সাং কৰিবলগীয়া হ'ল সেইবাবে বছৰটো দৰমহাকেইটাও দেউতাৰে সম্পূৰ্ণকৈ নাপালে এই বছৰ বা থিয়েটাৰ হয়নে নহয় তাৰতো কোনো নিশ্চয়তাই নাই দেউতাই এইবছৰ কোন থিয়েটাৰত থাকিব মা নাইও শুন এই বছৰ কোনো থিয়েটাৰে দেউতাৰক নিবিচাৰিলে কিয় দেউতাৰ দৰে শিল্পীবোৰৰ এতিয়া আৰু কোনো মৰ্যাদা নাই নামি দামী নতুন নতুন শিল্পীৰে ভৰি পৰিছে ভ্ৰাম্যমাণ থিয়েটাৰসমূহ তেওঁলোকৰ এটা বৰ্ষৰ দৰমহাও তোমাৰ দেউতাৰে গোটেই জীৱনটোতেই নাপালে আজিকালি হেনো অভিনয়তকৈ অভিনেতাৰ মুখৰ চিনাকিৰ মূল্যহে বেছি লাগিলে অভিনয় দক্ষতা থাককেই বা নাথাকক সময়ৰে পৰিৱৰ্তন বাবা দেউতা থিয়েটাৰত নাথাকিলে আমাৰ কি হ'ব মা মোক গিটাৰখন কোনে কিনি দিব নাকান্দিবাচোন বাবা কান্দিলে তোমাৰ কাটোৱে আকৌ উক দিব এসময়ত থিয়েটাৰৰ মঞ্চ কপোৱা তোমাৰ দেউতা এতিয়া অলাগতিয়াল অব্যৱহৃত লোকসংগীতৰ বাদ্যযন্ত্ৰৰ বাবা হে বাবা কিয় এনেকুৱাখন কৰিছা বাবা মই এতিয়া কি কৰো ফোনটো মা বাবা বাবা মা দেউতা ক'ত এবাৰ মাতাচোন দেউতাইচোন ৰাতিপুৱাই ওলাই গৈছে কোনোবা থিয়েটাৰৰ মালিকক লগ কৰিম বুলি এতিয়াতো সন্ধিয়া লাগিবৰ হ'ল আহিয়ে নাপালেচোন মা বাবা মোক এবাৰ তোমাৰ কলাত শুৱাই লোৱাচোন বাবা ল'বানে বাবা লৈছো ৰবা আহা বাবা মই সৰু থাকোঁতে যে মোক শুৱাই থবলৈ তুমি এটা গান গাইছিলা সেই গানটো এবাৰ গোৱাচোন গাম ৰবা গাবানে গাম কিয় নাগাম আমাৰে মই নাই বাড়িতে পগৰি
মৃদুলা হুম? বাবাই শুলে নেকি? মনে মনে আজি 2 দিন ধৰি বাবাই শুব পৰা নাই। আজি অকণমান শুইছে। শুৱক দিয়া, তাক ভালকে শুবলৈ দিয়া। মৃদুলা, এয়া চোৱাচোন। গীতাৰ এইখন আনিবলৈ আপুনি ইমান টকা ক'ত পালে? আজিৰ পৰা 20 বছৰ আগতে মই যে চণ্ডাল নামৰ নাটক এখনত চণ্ডালৰ অভিনয় কৰিছিলোঁ, তোমাৰ মনত আছে নহয়? আছে, কিয় নাথাকিব? আপোনাৰ অভিনয় চাই যে দৰ্শকে কান্দি উঠিছিল। সেয়া আছিল মঞ্চৰ অভিনয়, আৰু সেই মঞ্চৰ চণ্ডালজনে আজি হৈ পৰিলোঁ জিয়া চণ্ডাল, বাস্তৱৰ চণ্ডাল। এইবোৰ আপুনি কি কৈছে? এই গীটাৰখনৰ কাৰণে মই মেডিকেললৈ মোৰ শৰীৰৰ তেজ বিক্ৰী কৰাৰ কাৰণে গৈছিলোঁ। মেডিকেলত সেই ল'ৰাজনে মোক এইখিনি সহায় নকৰাহেঁতেন বাবাৰ ওচৰত মানসিকভাৱে মই আছি। ডাক্তৰ অপেক্ষা কৰিছে। নহয় মানে টেনশ্যন নল'ব, মই আছোঁ নহয়, সকলো মেনেজ হ'ব। মই আছোঁ নহয়, বলক। আহক। বহক, প্ৰব্লেমটো কওক। নাই মানে বিশেষ মানে বুজিছোঁ, টেনশ্যন নল'ব, মই আছোঁ নহয়। ডক্টৰ লাগে, নাৰ্ছ লাগে, ICU লাগে, স্পেচিয়েল কোঠা লাগে, ৰোগী নিয়া গাড়ী লাগে, এভৰিথিং এই অমুকা থাকিলে টেনশ্যন ফ্ৰী। নহয় মই আচলতে বুজিছোঁ, মই আছোঁ নহয়, সকলো কমতে কৰাই দিম। তাৰমানে আপুনি মেডিকেলতে কাম কৰে? আজ্ঞগিৰি জানে নহয়, হয় ওপৰলৈ যাব নহয় তললৈ সোমাই যাব। ডাক্তৰ, নাৰ্ছ, ৱাৰ্ড বয়, টোটেল মেডিকেল ফিনিছ। মই নাথাকিলে ইয়াৰ নামী দামী ডক্টৰেটো মেডিকেল গড বুলিয়ে ভাবে, ত্ৰাণকৰ্তা। পিছে মই বৰ বিপদত পৰিহে আহিছোঁ। টেনশ্যন নল'ব, মই আছোঁ নহয়। নহয় হেৰি ডাঙৰীয়া, মেডিকেলত কাৰোবাক তেজৰ দৰকাৰ আছে নেকি? মই মানে বৰ অভাৱত পৰি আহিছোঁ। একমাত্ৰ ল'ৰাটো নৰিয়াপাটিত ব্লাড কেঞ্চাৰ। ডাক্তৰে কৈছে সি হেনো আৰু কেইদিনমানৰহে আলহী। কিবা উপায়ে অকণ তেজ বিক্ৰী কৰাৰ উপায়খন দিব নোৱাৰেনে? অন্যতকে মই কমতে দিম। নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছে? কি বিজনেছ? ব্লাডৰ। কিন্তু লাভ নহ'ব। মোক নুসুধাকৈ ইয়াত কোনেও একো কৰিব নোৱাৰে। পুৰণা খিলাৰী। নহয়, আপুনি ভুল বুজিছে ডাঙৰীয়া। মই আচলতে নিজৰ শৰীৰৰ তেজ বিক্ৰী কৰাৰ কথাহে কৈছোঁ। ভূমিকম্প ক'ত? ভিতৰত। এই সময়ত বাৰু কেনেকৈ সম্ভৱ কওকচোন? মানুহৰ খোৱাৰ হাহাকাৰ, জীয়াই থকাৰ হাহাকাৰ, কৰোণাৰ ত্ৰাসত মানুহবোৰে ত্ৰাহি মধুসূদন দেখিছে। গতিকে ব্লাড বিক্ৰী কৰা আশা বাদ দি কিবা বেলেগ ব্যৱস্থা কৰক। হেৰি ডাঙৰীয়া, কিবা এটা কৰিব নোৱাৰিনে? মোৰ বৰ বিপদ। বুজিছোঁ, বাট
sorry. I am helpless. হেৰি মানুহবিলাকক বিপদত পৰা দেখিলে মোৰ বুকুটো সৃষ্টি হয় কি ভায়োলিন পেথছ বুজা নাই আছে কাম এটা আছে যদি আপুনি কৰিব বিচাৰে পাই যাব টকা 5,000 কৰিম কিয় নকৰিম কওকচোন যোৱাকালি হস্পিটেলত এজন যুৱকৰ মৃত্যু হৈছে ধনী মানুহ দেউতাক নাই মাকজনেও পুত্ৰৰ ওপৰত ভাগি পৰিছে এতিয়া কৰোণা ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা বুলি যুৱকজনৰ ডেড বডিটো বেডৰ পৰা গাড়ীলৈকে কোনেও নিবলৈ সাহস কৰা নাই মই জনাত মানুহজনী ইষ্ট কুটুম্ব বা গাঁৱৰ মানুহেও শটো দাহন কৰাৰ পৰা বিৰত থাকিব গতিকে সেইখিনি কামো যদি আপুনি কৰি দিয়ে পাই যাব 5,000 আৰু পাম কেৱল দিব লাগিব 2,000 কমিশ্যন কিয় নিদিম দিম দিম দেৰি কৰিব নালাগে বলক ৰ'ব আপুনি ইয়াতে থাকক মই কৰি আহোঁ কাম ফেৰা মানে আলোচনা গীটাৰখনৰ কাৰণে তুমিতো জানাই বাবাই গীটাৰ কিমান ভাল পায় এই গীটাৰখনেৰে সি নিজৰ জীৱন গঢ়াৰ সপোন দেখিছিল কিন্তু তাক নিজাকৈ এখন গীটাৰ দিয়াৰ সামৰ্থ্য মোৰ নাছিল বাবায়ো আজি বাৰে বাৰে গীটাৰখনৰ কথাকে কৈ আছিল নিজৰ একমাত্ৰ ল'ৰাটোৰ শেষ ইচ্ছাকণ পূৰণ কৰিবলৈ ইয়াৰ বাহিৰে আৰু মোৰ অন্য উপায় নাছিল মৃদুলা মৃদুলা বাবাক এবাৰ জগাই দিয়াচোন তাৰ জন্মদিনৰ বাবে অনা গীটাৰখনি এবাৰ বজাও তাক জগোৱাচোন বাবা বাবা চোৱাচোন দেউতাই তোমালৈ কি আনিছে বাবা 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 হেপী বাৰ্থডে বাবা বাবা হে বাবা বাবা হেৰি ই দেখোন মুখেৰে একো বাবা। নামাতে বাবা বাবাও বাবা। ই দেখোন মুখেৰে একো বাবা। নামাতে বাবা হে বাবা বাবাও হে বাবা 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 হে বাবা বাবাও বাবা আৰু আমাৰ মাজত নাই মৃদুলা নাই নাই হ'ব নোৱাৰে সি মোক এৰি যাব নোৱাৰে নাই বাবা উঠা বাবা